নমস্কাৰ, মই নমি। আপোনালোক সকলোকে মোৰ আন এটা ব্লগ লৈ স্বাগতম জনাইছোঁ। তো ইয়াৰ আগৰ ব্লগটো মানে ইমান মৰম দিছে, বহুত ভাল লাগিছে। আৰু এইকেইটা ব্লগ মানে চাব বুলি আশা ৰাখিছোঁ। এইটো যোনটো বনাইছোঁ সেইটো চাব আৰু দিনটোলৈ কি দেখাব পাৰোঁ নাজানো। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ব'লক আজি দিনটো আৰম্ভ কৰি দিওঁ। আৰু আপোনালোকক যে মই দেখাইছিলোঁ এদিন আমাৰ মানে শাকনি বাৰীখন, ত'ত মানে শাকবোৰ মানে খাব পৰা হৈছে বুলি কৈছে পাপাই। তো আজি ভাবিছোঁ কেইটামান উঠাই কিনি ভাজিম বুলি। এইফালে দেখিছেনে এইখিনি এইবোৰ কি শাক আছিলে নাজানো, ঢেৰুৱা নে গেৰুৱা কিবা এটা বুলি কয়, মই ভালদৰে নাজানো। এইখিনি আজি নি কিনি ভাজিব লাগিব। তাৰপৰা এইফালে মই এতিয়া যাম কোনফালে নাজানো বাৰু। এইফালে আলু দিছিলে নেকি, বোলে পিঁয়াজ দিছিলে। তাৰপৰা এইখিনি আলু হৈছে আৰু মানে এইজোপা জানো ধৰিব পাৰিছে, এইজোপা কি নাজানো বাৰু এইজোপা। তো এইফালে ধনিয়া আছে, দাংবডি ফ্ৰেঞ্চবিন দিছে বুলি কৈছে। আৰু এইফালে এইখিনি দিছে পালেং শাক, এইবোৰ কিবা ফ্ৰেঞ্চবিন দিছে নেকি। আৰু এইফালে চাইডে লাই শাক দি দিছে ধুনীয়াকৈ। তো এতিয়া মই সেইখিনি ঢেৰুৱা নে কি বুলি কয় নাজানো, এইখিনি মই উঠাম মানে খাবৰ কাৰণে। তেতিয়া পাপাই কৈ থৈছিলে এইখিনি উঠাই খাবলৈ হৈছে বুলি। তো আজি মই উঠামগৈ, আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব। আৰু এইফালে খৰাহি এটা লৈ আহিছোঁ। এতিয়া যাবলৈ ৰাস্তা নাই, মই কোনফালে যাম নিজে নাজানো। অ' মাইনা, মই এতিয়া কোনফালে যাম? হা মাইনা, পাপাই কোনফালে যায়নো? কোনফালে যায়? অঁ, যাবলৈ ৰাস্তা এখন পাৰ হৈ যাব লাগিব নেকি? মই পাৰ হৈ যাব পাৰিম জানো? ক'ত টিং কটাব নোৱাৰে, টিং কটাবলৈ। হা, নোৱাৰে। ফোন এটা কৰি নুসুধো, পাৰ হৈ যাব পাৰিম নেকি? অ' মা পাৰিলোঁ। তো এতিয়া শাকখিনি উঠা হা, শাকখিনি উঠাই হৈ গ'ল। এইখিনি উঠালোঁ, যিহেতু ভণ্টিও নাখায়, আজি সোমবাৰ আৰু সেইখিনি শাকো নাখায় বাৰু। আমাৰ ইয়াত আহিছোন। অঁ, নালাগে ওলাই লওঁ। এনেকৈ শাকখিনি চাফা কৰি লওঁ আৰু ভাবিছিলোঁ ভাতকেইটা উঠাম, কাৰেণ্টটো এনেকৈ ভিতৰত পানীও নাই মানে। তো মই শাকখিনি চাফা কৰি লওঁ। হেল্ল' এভৰিৱান, আৰু এতিয়া একেবাৰে সন্ধিয়া হ'বলৈ হ'ল, 4:30 বাজি গ'ল। অকণমান শুই উঠিলোঁ। মা বাইদেউ মানে বেটীৰ কথা কৈছোঁ, তাই শুইয়ে আছে। তো তাৰ আগতে ভাবিছিলোঁ দালি অকণমান বনাই লওঁগৈ, যিহেতু শুই উঠি কিবা এটা খাব মন যায়। তো ভাবিলোঁ দালিয়াকৈ বনাওঁগৈ। তাৰপিছত মই বনাই লওঁগৈ, আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব। আৰু দালিখিনি মানে কি হ'ল, মই পানী দি মানে বহুত দিন বনোৱা নাছিলোঁ, তো পাহৰি থাকিলোঁ।
পানী দি কিনি চিটি মৰাই ল'ব লাগিছিলে মই মানে গাখীৰখিনি দিয়ে চিটি মৰাই দিলোঁ পাহৰি থাকিলোঁ মানে মগজা নকটালে তো গোটেই মানে গেছটো লেতেৰা হৈ গ'ল এতিয়া মই চাফ চিকুণ কৰি লওঁ আৰু ভণ্টি মানে টাউন গ'ল তো আহিলোঁ তাৰপৰা খাম আৰু জলপান তো ভিডিঅ'টো আগলৈ চাই থাকিব স্কিপ নকৰাকৈ আৰু এইফালে জলপান নিয়া হৈ গ'ল এতিয়া গ'লওঁ খাবৰ কাৰণে মই যে কৈছিলোঁ ভণ্টি টাউন গৈছিলে বুলি কালি মানে আমাৰ তিনিজনীৰ কাৰণে আনিব গৈছিলে কিবা কিবি বস্তু মানে তো বেটিৰ কাৰণে জোতা এযোৰ আনিম বুলি ভাবিছিলে আনিব নোৱাৰিলে পইচা নুজুৰিলেগৈ মানে তো আকৌ আজি গ'ল তো তাইৰ কাৰণে জোতা এযোৰ আনিলে আকৌ লগতে এইফালে প্লেট আনিলে আৰু এইফালে কাপ কেইটামানো আনিলে আৰু এইফালে কিবা চিচাৰৰ বাতি আনিলেগৈ মানে বিশালক সময়ত তাই বজাৰ কৰি আনিলে বেটিয়ে দেখাইছে বাতিটো আৰু এইফালে এইটো বাতিটো চিচাৰৰ বাতি বহুত ধুনীয়া হয় বহুত কম দামতে পাইছে আৰু এইফালে দেখিছে সিহঁত দুটাক একেবাৰে সন্ধিয়া হ'ল কিন্তু মই পঢ়াব আনিলোঁ সিহঁতে পঢ়িব লাগে বুলি মই ভাবিলোঁ কি বেটি আজিকালি পঢ়িব মন নকৰে ককায়েকে পঢ়া দেখিলে তাই পঢ়িব কিন্তু তাই মানে নপঢ়িলে সি পঢ়িছে কিন্তু তাই মানে নপঢ়ি তাক মানে মুখতে মাৰিছে মানে তই নপঢ়িবি খেলিব লাগে মানে সেইটো লৈ কিনে আৰু আজি ৰাতি ফাৰ্ষ্ট বনাব লৈছোঁ মাংস মানে মাংসটো আমাৰ সদায় খোৱা হয়ে ৰাতি তো আজি এনেই অকণমান দেখাই দিলোঁ আৰু ড্ৰাই ফ্ৰাই কৰি পেলাই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু লাইক কৰি দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবাৰ একেবাৰে নাই ছাবস্ক্ৰাইব কৰিলে ভাল লাগে আগৰ ব্লগটো ধুনীয়াকৈ মৰম দিছে তো এইটো ব্লগটো সেনেকৈ ধুনীয়াকৈ মৰম দিব তো মোৰ চেনেলটো যদি ভিডিঅ'টো যদি চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব